নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই মাধ্য আৰু মধ্যমানক কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কে আলোচনা কৰিম। আৰু কিছু প্ৰাথমিক ধাৰণা সম্পৰ্কে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোক ভালদৰে শেষলৈ চাই যাব। ইয়াতে চাব মাধ্য আৰু মধ্যমানক কেনেকৈ নিৰ্ণয় কৰিম আমি। প্ৰথম কথা, মাধ্য মানে হৈছে মাজৰটো, মানে যিটো আমি গড় মাধ্য, ইংৰাজীত ইয়াক মেইন বুলি কোৱা হয়। মেইন ওলাবলৈ আমাক কি কৰিব, কিছুমান ডাটা দিয়া থাকিব। সেই ডাটাসমূহৰ পৰা আমাৰ এই মাধ্যটো উলিয়াব লাগিব। ঠিক আছে, যদি মই উদাহৰণস্বৰূপে দিওঁ 1 2 3 4 and 5, আমাৰ 5টা ডাটা দিয়া আছে। মোক যদি কয় এই তথ্যসমূহৰ মাধ্য নিৰ্ণয় কৰা, তেতিয়া কেনেকৈ ওলাম, তাই গোটেই যোগ কৰি দিম। প্ৰথম 1 + 2 + 3 + 4 + 5 হ'ল। গোটেই যোগ কৰি যেইটা আছে, কেইটা আছে, 2টা 3টা 4টা 5টা, হয়নে? গতিকে 5ৰে ডিভাইড কৰি দিম, যেইটা থাকে সিমানে ডিভাইড কৰি দিলে। এতিয়া এইটো গোটেই যোগ কৰিলে কিমান পাম, 2 3 6 2 3 3 3 6 6 4 10 10 15 5 অংক 3। অৰ্থাৎ আমাৰ ইয়াৰ মাধ্যম হ'ব 3, অৰ্থাৎ মেইন মাজৰটো। ঠিক আছে, মন কৰিব। এতিয়া ইয়াতে যদি দিয়া আছে 2 4 5 6 7 and 8, এই ডাটাখিনি দিয়া আছে। এই ডাটাখিনি যদি মোক কয় মাধ্য কেনেকৈ ওলায়, অৰ্থাৎ মেইন কেনেকৈ, তেতিয়া চেম প্ৰচেছ, গোটেইখিনি যোগ কৰি যেইটা আছে সিমানে হৰণ কৰি দিম। অৰ্থাৎ 2 + 4 + 5 + 6 + 7 + 8 হ'ল। তো কেইটা আছে, 1 3 4 5 6 আছে, মই 6ৰে ডিভাইড কৰি দিলে। এতিয়া 4 6 6 পাছে 11 11 6 এইফালে 17 হ'ল। 17 এইফালে 7 24 24 8 কিমান হ'ল, 32 হ'ল। 32 যদি 6ৰে হৰণ কৰি দিব, 7 30 2 6 মানে 5.3। ইয়াৰ মেইন হ'ব 5.3। এইটো হৈছে এনচাৰ। এইটো হৈছে মেইন ওলোৱাৰ পদ্ধতি। এতিয়া মই মেইন ওলাই সেই সম্পৰ্কে আলোচনা কৰি আছোঁ নেক্সট শ্লাইডত। এতিয়া চাব মিডিয়ানো কেনেকৈ লওঁ। মিডিয়ান যাক অসমীয়াত কোৱা হয় মধ্যমা। মধ্যমা কেনেকৈ ওলায়, চেম প্ৰচেছ, ডাটা কিছুমান দিয়া থাকিব। আমাৰ যদি কয় 1 2 3 4 5 তাতে দিয়া থাকিল। ইয়াৰ যদি মধ্যমাটো কি কৰে, এই মাজৰটোৱে মধ্যমা, সেইটো মাজত আছে 3 মিডিয়ান হ'ব। এই তেতিয়াহে ক'ব পাৰিম 3 বুলি, যেতিয়া আমাৰ ডাটাটো এটা নিৰ্দিষ্ট চিৰিজ, মানে সৰুৰ পৰা অকণমান ডাঙৰলৈ দিয়া আছে। যেতিয়া উল্টা দিয়ে, যদি এনেকৈ 4 7 1 2, তেতিয়া আমি বস্তু কি কৰোঁ, এইটো মিলাই ল'ব লাগিব। 1 2 4 7 এনেকৈ মিলাই ল'ব লাগিব। ঠিক আছে, মই বুজাই আছোঁ এইটো ভালদৰে, নেক্সট দেখুৱাই আছোঁ। ঠিক আছে, মন কৰিব। এতিয়া ইয়াতে যদি দিয়া আছে 2 4 5 6 7 and 8, এই ডাটাখিনি দিয়া আছে। এই ডাটাখিনি যদি মোক কয় মাধ্য কেনেকৈ ওলায়, অৰ্থাৎ মেইন কেনেকৈ, তেতিয়া চেম প্ৰচেছ, গোটেইখিনি যোগ কৰি যেইটা আছে সিমানে হৰণ কৰি দিম। অৰ্থাৎ 2 + 4 + 5 + 6 + 7 + 8 হ'ল। তো কেইটা আছে, 1 3 4 5 6 আছে, মই 6ৰে ডিভাইড কৰি দিলে। এতিয়া 4 6 6 পাছে 11 11 6 এইফালে 17 হ'ল। 17 এইফালে 7 24 24 8 কিমান হ'ল, 32 হ'ল। 32 যদি 6ৰে হৰণ কৰি দিব, 7 30 2 6 মানে 5.3। ইয়াৰ মেইন হ'ব 5.3। এইটো হৈছে এনচাৰ। এইটো হৈছে মেইন ওলোৱাৰ পদ্ধতি। এতিয়া মই মেইন ওলাই সেই সম্পৰ্কে আলোচনা কৰি আছোঁ নেক্সট শ্লাইডত। এতিয়া চাব মিডিয়ানো কেনেকৈ লওঁ। মিডিয়ান যাক অসমীয়াত কোৱা হয় মধ্যমা। মধ্যমা কেনেকৈ ওলায়, চেম প্ৰচেছ, ডাটা কিছুমান দিয়া থাকিব। আমাৰ যদি কয় 1 2 3
4 5 তাতে দিয়া থাকিল ইয়াৰ যদি মধ্যমতে কি কৰে এই মাজৰটোৱে মধ্যমা এইটো মাজত আছে 3 মিডিয়ান হ'ব এই তেতিয়াহে ক'ব পাৰিম 3 বুলি যেতিয়া আমাৰ ডাটাটো এটা নিৰ্দিষ্ট সিৰিজ মানে সৰুৰ পৰা কমাই ডাঙৰলৈ দিয়া আছে যেতিয়া উল্টা দিয়ে যদি এটা 4 7 1 2 তেতিয়া আমি বস্তু কি কৰে এইটো মিলাই ল'ব লাগিব 1 2 4 7 এনেকৈ মিলাই ল'ব লাগিব ঠিক আছে মই বুজাই আছোঁ এইটো ভালদৰে নেক্সট দেখুৱাই আছোঁ ঠিক আছে দিয়া আছে ধৰক 3 5 1 9 ডাটাসমূহ দিয়া আছে যদি আমাক ইয়াৰ মিডিয়ান উলিয়াব ডাটা মধ্যমা যদি উলিয়াব দিয়া কেনেকৈ উলিয়াব প্ৰথমতে আমি ডাটাতে সিৰিজ এটা সিকুৱেন্স মিলাই ল'ব লাগিব মানে সৰুৰ পৰা ডাঙৰ কৰিব লাগিব 1 3 তাৰপিছত 5 তাৰপিছত 9 মিলাই ল'লে এতিয়া কি হ'ব কেইটা আছে সংখ্যাই গণিত 2 3 4 4টো হৈছে আমাৰ ইভেন নম্বৰ অৰ্থাৎ যুগ্ম সংখ্যা যেতিয়া যুগ্ম সংখ্যা হ'ব তেতিয়া কি কৰিব 4টা আছিলে গতিকে সেকেন্ড আৰু থাৰ্ডটো যোগ কৰি 2 ৰে ডিভাইড কৰি দিব তেতিয়া আমি এইটো মিডিয়ান পাই যাম অৰ্থাৎ 3 + 5/2 কিমান হ'ব 5 ৰ 2 আছে নে 8 2 ৰে 8 হৰণ 4 আৰু 4 ঠিক আছে যদি ইভেন হয় তেতিয়াহে যদি অড হয় সেইটো দেখা নেক্সট স্লাইডত এটি চাব যেতিয়া অড হয় 3 5 1 8 আৰু 9 এটা আমাৰ ডাটা দিয়া আছে এইখিনি 5টা ডাটা 1 2 3 4 5 এটা মিডিয়ান যদি ল'ব দিয়ে কিমান কথা 1 3 5 8 9 এটা হ'লে সজাই ল'লে দেখি অড হ'ল ন 1 2 3 4 5 হ'ল ন 5 অড হ'লে 5 + 1/2 কৰি দিলে হ'ল আছে 3 নম্বৰ যিটো টাৰ্ম আছে সেইটোৱে হ'ব ইয়াৰ মিডিয়ান আনসাৰ হৈছে 5 ঠিক আছে তো এটা আমি এনেকৈ নিৰ্ণয় কৰিব লাগে মানে তেতিয়া আমি এইটো মিডিয়ানটো উলিয়াব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনি যদি কিবা বুজি পোৱা নাই বা যদি কিবা বুজি পোৱা নাই জনাই দিব আৰু যদি মোৰ কিবা বুজাত যদি ভুল হৈছে তেনেহ'লে সেইটো কমেণ্ট বক্সত জনাই দিব আজি এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ